নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'ত দেখাম মাজুলীৰ কেইখনমান সত্ৰৰ লগতে কেইখনমান অতি সুন্দৰ পৰ্যটনস্থলী। আমি প্ৰথমে আহিছোঁ শ্ৰী দক্ষিণপাট সত্ৰলৈ। আৰু মোৰ লগত ডিব্ৰুগড়ৰ পৰা আহিছে প্ৰণৱ দা। হাই, হেল্ল'। এয়া আমি দক্ষিণপাট সত্ৰ পাইছোহি। আমি এতিয়া মন্দিৰত ধূপ চাকি জ্বলাম, তাৰ পিছত দেখাম সত্ৰৰ সকলো পৰিৱেশ। বন্ধু বান্ধৱীসকল, আমি মন্দিৰত সেৱা কৰি এতিয়া ওলাই আহিছোঁ আৰু এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ সত্ৰৰ পৰিৱেশ। এয়া সত্ৰৰ সত্ৰাধিকাৰ বহা। ইয়াতে সত্ৰৰ সত্ৰাধিকাৰ থাকে। আৰু বন্ধু বান্ধৱীসকল, ইয়াৰ কাষতে আছে সত্ৰৰ ভকতসকলৰ বহা। ইয়াতে সত্ৰৰ ভকত বৈষ্ণৱসকল বাস কৰে আৰু এনেদৰে বহাসমূহ সত্ৰৰ চাৰিওদিশে আছে। সত্ৰৰ চাৰিদিশক হাতী বুলি কোৱা হয়, যেনে পূব হাতী, পশ্চিম হাতী, উত্তৰ হাতী আৰু দক্ষিণ হাতী। এইটো কাঠেৰে নিৰ্মাণ কৰা দুমহলীয়া ঘৰ। আৰু আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ হৰিণা পহু। এই দুটা অতি মৰম লগা হৰিণা পহু। ইহঁতক ঘাঁহ খুৱাবলৈ গ'লে হাতৰ পৰা লৈ খায়। আৰু মই এতিয়া ঘাঁহ খুৱাম, চাব কেনেদৰে খাব। চাওক বন্ধু বান্ধৱীসকল, হাতৰ পৰা কিমান ধুনীয়াকৈ খাই গৈছে ঘাঁহ। ইহঁতে মানুহৰ লগ পাই এনেদৰে মানুহলৈ ভয় নকৰা হ'ল আৰু মানুহ আহিলে এনেদৰে সিহঁত আগবাঢ়ি আহে। বন্ধু বান্ধৱীসকল, হৰিণকেইটাক ঘাঁহ দিয়া দেখি বৰ মৰম লগাকৈ শহাপহুকেইটাই চাই আছে। ৰ'ব, সিহঁতকো দিওঁ। এয়া চাওক বন্ধু বান্ধৱীসকল, কিমান ধুনীয়াকৈ খাইছে হাতৰ পৰা, কিমান মৰম লগা। আৰু বহুতো আছে শহাপহু এনেকুৱা, সিহঁতে আঁতৰৰ পৰা চাই আছে। এয়া চাওক, আৰু এটা আহিছে খাবলৈ। ইহঁতে মানুহক লগ পাই পাই মানুহৰ লগত মিলি গ'ল। ইয়াত শ্ৰীকৃষ্ণৰ বাল্যকালৰ দৃশ্যসমূহ সজাই ৰখা হৈছে। এতিয়া আমি গৈ আছোঁ শ্ৰী দক্ষিণপাট সত্ৰৰ বৰ ভঁৰাললৈ। ইয়াত আহোম স্বৰ্গদেউসকলৰ দিনৰ বহুতো মূল্যৱান সা সামগ্ৰী সংৰক্ষণ কৰি ৰখা হৈছে। বন্ধু বান্ধৱীসকল, সত্ৰৰ বৰ ভঁৰাল বৰ্তমান বন্ধ আছে, গতিকে আমি আপোনালোকক ইয়াত থকা সম্পদসমূহ দেখাব নোৱাৰিম। এইটো সত্ৰৰ বৰ পুখুৰী। ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ দেখিবলৈ পোৱা যায়। ইয়ালৈ আহি কেনেকুৱা লাগিছে প্ৰণৱ দা? নমস্কাৰ, খুব ভাল লাগিছে। খুব এটা সুন্দৰ পৰিৱেশ, খুব এটা নীৰৱতাৰ, খুব এটা আধ্যাত্মিক পৰিৱেশ। মই প্ৰথমবাৰৰ বাবে আহিছোঁ দক্ষিণপাট, শ্ৰী দক্ষিণপাট সত্ৰলৈ। আপোনালোকো আহিব, খুব সুন্দৰ ঠাই, আপোনালোকে উপভোগ কৰিব। খুব ভাল লাগিছে, আকৌ আহিম, আপোনালোকো আহিব, খুব ভাল লগা ঠাই। ধন্যবাদ। মুখা শিল্পৰ বাবে বিখ্যাত শ্ৰী চামগুৰি সত্ৰলৈ। আজি আমি আপোনালোকক দেখাম মুখাসমূহ কেনেদৰে নিৰ্মাণ কৰা হয় আৰু মুখাসমূহ কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এতিয়া উপস্থিত আছোঁ চামগুৰি সত্ৰৰ মিউজিয়ামত। ইয়াত মুখাসমূহ সুন্দৰভাৱে ৰখা হৈছে। আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত সকলো ধৰণৰ মুখাসমূহ এনেদৰে ৰখা হৈছে।
ভাওনাত ব্যৱহাৰ কৰা সকলো ধৰণৰ মুখা ইয়াতে পোৱা যায়। সকলো ধৰণৰ মুখা ইয়াৰ শিল্পীসকলে নিৰ্মাণ কৰে। গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাসমূহৰ সকলো চৰিত্ৰৰ মুখা ইয়াতে নিৰ্মাণ কৰা হয়। মুখা শিল্পীসকলৰ কোমল হাতৰ সুন্দৰ পৰশত সৃষ্টি হয় এই মুখাসমূহ। এই মুখাসমূহ কেনেদৰে নিৰ্মাণ কৰা হয় আৰু কি সামগ্ৰী ব্যৱহাৰ কৰা হয় সকলোসমূহ দেখাম এই ভিডিঅ'টোত। চাই থাকক শেষলৈকে। ভাওনাত ব্যৱহাৰ কৰা মুখাসমূহ বিক্ৰীৰ বাবেও ইয়াত নিৰ্মাণ কৰা হয় আৰু অৰ্ডাৰ দিলেও ইয়াত নিৰ্মাণ কৰি দিয়া হয়। আহক এতিয়া আমি ঐতিহাসিক সত্ৰখনৰ বিষয়ে কিছু কথা জানি লওঁ। আমাৰ হ'ল এখন চামগুৰি সত্ৰ। আমাৰ এই চামগুৰি সত্ৰখন 1661 খ্ৰীষ্টাব্দত ৰজা চক্ৰধৰ সিংহই প্ৰতিষ্ঠা কৰা সত্ৰ। আৰু তেতিয়াৰ প্ৰথম সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আটা। এই চক্ৰপাণি আটাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই এজোপা চাম গছৰ গুৰিত এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। সেইকাৰণে চামগুৰি সত্ৰ নাম হ'ল। আৰু সত্ৰখনৰ মূল বস্তু হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখা শিল্প। গুৰুজনাই 500 বছৰৰ আগতে বৰদোৱা থানত চিহ্ন যাত্ৰাৰ বনযোগেদি মুখা শিল্পটো তৈয়াৰ কৰিছিল। আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। 2003 চনত আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত একাডেমীৰ অধ্যক্ষ হ'ল, তেওঁৰ দিনতে মুখা শিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে আৰু শিল্প বিভাগত আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিলে। আমাৰ পিতৃ সত্ৰৰ সত্ৰাধিকাৰ আছিলে, তেখেতৰ নাম পুষ্পকান্তদেৱ গোস্বামী। এইখন তামোল পত্ৰত আৰু মুখা কেনেকৈ বনাই তোমালোকক অকণমান কৈছোঁ। প্ৰথমতে হ'ল আমাৰ প্ৰথম বাঁহৰ কাঠি। এইটো জাতি বাঁহৰ কাঠি কৰি এইটো লখিমী মূৰত পোৱা হয়। আৰু এইটো যেতিয়া খাংটো হৈ যাব তাৰ ওপৰত আমি কুমাৰ মাটিৰে কাপোৰ দিম। আৰু এইটো যেতিয়া শুকাব তাৰ ওপৰত গৰু গোবৰেৰে চেহেৰা ল'ব। যেতিয়া চেহেৰাটো সম্পূৰ্ণ হৈ যাব তাৰ ওপৰত পুনৰ কুমাৰ মাটিৰে কাপোৰ মাৰিম। আৰু এইটো শুকোৱাৰ পিছত ৰং। আৰু এই মুখা আমি 3টা ভাগত বনাওঁ। যেনে এতিয়া ভগৱানৰ বিষ্ণুৰ মুখা বুলি কয়। তাৰ কাষতে আছে এইবিলাক নৰসিংহ, পকাই মুখা। আৰু এইবিলাক হ'ল মুখ মুখা। এই 3টা ভাগত আমি বনাওঁ। আৰু এইবিলাক হ'ল ৰাসত জ্বলাই কাপোৰ। এইটো ৰাসৰ মুখা। কাৰণে এইবিলাক ব্যৱহাৰ হয়। বিভিন্ন আমাৰ ভাওনা আছে। গাঁও বালিবৰ আগত অৱতাৰ এই নাটকবিলাক মুখাৰে মুখা শিল্পটোৰ বিষয়ে মই আপোনালৈ আমাৰ অশেষ ধন্যবাদ থাকিল। মোৰ ফালৰ পৰা ধন্যবাদ থাকিল তোমালোকলৈ। আহক এতিয়া আমি চাই লওঁ এই মুখাসমূহ কেনেদৰে নিৰ্মাণ কৰা হয়। মুখাসমূহ নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয় কুমা মাটি নামৰ এবিধ আঠাযুক্ত মাটি। এই মাটিবিধ কুমাৰসকলে মাটি পাত্ৰ নিৰ্মাণ কৰিবলৈও ব্যৱহাৰ কৰে। কাপোৰত কুমা মাটিসমূহ লেটিয়াই লৈ বাঁহেৰে সাজি থোৱা মুখাৰ সেই আকৃতিৰ ওপৰত কাপোৰখন লগাই দি এনেদৰে মুখাসমূহ আকৃতি দিয়ে। ইয়াত এনেদৰে মুখাসমূহ গোবৰেৰে চেহেৰা বনায়। সঁচাকৈ এই শিল্পীসকলৰ সুন্দৰ হাতৰ পৰশত প্ৰাণ পাই উঠে এই মুখাসমূহে। বন্ধুসকল, আমি এতিয়া উপস্থিত হৈছোঁ ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰত। আমি আজি আপোনালোকক দেখাম সত্ৰৰ ভিতৰৰ এক ভাল লগা পৰিৱেশ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে।
আমি এতিয়া আহি পালোহি সত্ৰৰ মূল গেটত। আহক আমি এতিয়া সত্ৰৰ ভিতৰলৈ আগুৱাই যাওঁ। বন্ধু বান্ধৱীসকল, ক'ভিডৰ কাৰণে আজি ইয়াত ভক্তৰ সমাগম বহুত কম দেখা গৈছে। ক'ভিডৰ কাৰণে হয়তো আমি আপোনালোকক সত্ৰৰ সকলোখিনি ভালকৈ দেখাব নোৱাৰিম। যিমানখিনি দেখাব পাৰিম আমি চেষ্টা কৰিম। সত্ৰৰ চৌপাশ এনেদৰে সুন্দৰকৈ সজোৱা হৈছে, সঁচাকৈ এক মনোৰম পৰিৱেশ। ইয়াত সোমাই দিয়াৰ লগে লগেই মনলৈ এক আধ্যাত্মিক ভাৱ জাগি উঠে। সঁচাকৈ এক শান্তি আৰু আধ্যাত্মিক পৰিৱেশ। মাছৰ আকৃতিৰ কিছুমান ফলকত ইয়াত ধৰ্মৰ কিছুমান শান্তিৰ বাণী লিপিবদ্ধ কৰি ৰখা হৈছে। আমি এতিয়া মন্দিৰত সেৱা কৰিম, তাৰপিছত আপোনালোকক দেখাই যাম সত্ৰৰ বিভিন্ন পৰিৱেশ। শহাপহুকেইটাই বৰ ধুনীয়াকৈ খেলি আছে। ৱাহ, কি মৰম লগা। বন্ধু বান্ধৱীসকল, আমি সেৱা কৰি ওলাই আহিলোঁ। এতিয়া আপোনালোকক লৈ যাম মিউজিয়ামলৈ। বন্ধুসকল, এইভাগ লাই খুঁটা হৈছে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনৰে। এতিয়া এনেদৰে সংৰক্ষণ কৰি ৰখা হৈছে। বন্ধু বান্ধৱীসকল, মিউজিয়ামত সোমাবলৈ হ'লে প্ৰথমে 10 টকীয়া এটা টিকট কৰিব লাগিব। তাৰপিছত সোমাব পাৰিব মিউজিয়ামত। এই মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈছে আহোম স্বৰ্গদেউসকলৰ দিনৰ বহুতো মূল্যৱান সামগ্ৰী, যিসমূহ সম্পদ অসমৰ ইতিহাসৰ সাক্ষী। মিউজিয়ামত কেমেৰা ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ বাবে আপোনালোকক দেখাব নোৱাৰিলোঁ। আপোনালোক আহিলে চাব পাৰিব এই সম্পদসমূহ। আমি এতিয়া উপস্থিত আছোঁ জুবিনদাৰ সেই বিখ্যাত গানটোৰ উৎপত্তিস্থল দৰিয়া ঘাটত। এইখনেই হৈছে দৰিয়া দলং। পূৰ্বতে ইয়াত এটা ঘাট আছিল। এইখন দলঙে কমলাবাৰীক মাজুলীৰ সদৰ গড়মূৰৰ লগত সংযোগ কৰিছে। পৰ্যটকৰ বাবে এখন সুন্দৰ ঠাই হৈছে মাজুলীৰ ডেকাচাং। আৰু বন্ধু বান্ধৱীসকল, আমি গৈ আছোঁ সেই ডেকাচাঙলৈ, ডেকাচাঙৰ প্ৰকৃতিৰ মনোমোহা দৃশ্য চাবলৈ। আৰু বেছি সময় নাই আমি গৈ পাবলৈ। আৰু বন্ধু বান্ধৱীসকল, ইয়াতেই জুবিনদাৰ কাঞ্চনজংঘাৰ শ্বুটিং হৈছিল। ডেকাচাং পিকনিকৰ বাবে অতি সুন্দৰ ঠাই। ইয়াৰ কাষেৰে বৈ গৈছে এই নদীখন আৰু ইয়াৰ প্ৰকৃতিৰ মনোমোহা ৰূপ অতি সুন্দৰ। প্ৰতি বছৰেই বহু দূৰ দূৰণি মানুহ ইয়ালৈ পিকনিক খাবলৈ আহে। বন্ধু বান্ধৱীসকল, এতিয়া আমি আগুৱাই যাওঁ ডেকাচাঙলৈ। ইয়াতেই জুবিনদাৰ কাঞ্চনজংঘাৰ শ্বুটিং হৈছিল। No admission without COVID-19 test. বন্ধু বান্ধৱীসকল, ক'ভিড টেষ্ট নকৰাকৈ ইয়াত সোমাবলৈ নিদিয়ে। গতিকে মই বাহিৰৰ পৰাই ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই যিমান পাৰোঁ ইয়াৰ ভিতৰ ভাগৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে ডেকাচাঙৰ ভিতৰৰ পৰিৱেশ। বন্ধু বান্ধৱীসকল, দেশৰ ক'ভিড পৰিস্থিতি ভাল হ'লে মই আকৌ দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে বাই বাই, থেংক ইউ।